জাষ্টিছ হৈছে গতিকে তেখেতৰ পৰা আমি এই 6 শিডিউল সম্পৰ্কে বা আমাৰ জনজাতিৰ বিষয়ে আৰু এই বাৰ্ণিং ইছ্যু যিটো তিৱা কাউন্সিলৰ বিষয়ে তেখেতৰ পৰা আমি বিতংভাৱে জানিম তেখেতক সময়টো দিছোঁ তেখেতক ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ 149 হ'ল কাম কৰিবলৈ আছে মোৰো বেলেগ কাম তাতো আছে আজি নকৰিলে নহ'ব এনেকুৱা কামবিলাকো আছে আচ্ছা গোটেইখিনি কথাটো আজি ক'ব নোৱাৰিম আপোনালোকো মই গম পাইছোঁ টায়াৰ্ড হৈছে সকলোৱে টোপনিও লাগিছে নহয় জানো এইফালে টাৰ্ণ কৰে হা অলপ আগুৱাই দিয়ক এইফালে আগুৱাই দিয়ক অলপ পিছত ৰ'দটো গ'লে ঠাণ্ডা পৰিব ছিক্স শিডিউলৰ কথা যদি কয় তেতিয়াহ'লে 4 ঘণ্টা 5 ঘণ্টা লাগে এইটো আৰু সুধিব লাগিব এনচাৰ কৰিব লাগিব তেনেকুৱা হয় সেইকাৰণে এইটোতো অকল সৰু কথাহে কৈ যাম আৰু আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট কথা এইটো তিৱা ইলেকশ্যনটো আটাইতকৈ ইম্পৰ্টেণ্ট হয় হয় এতিয়া তিৱা ইলেকশ্যনৰ কথাটো বোধ হয় এটা কাৰণ যিটো ল আছে তথাপি হাইকোৰ্ট অৰ্ডাৰো আছে তথাপি নকৰে ওৱান ইণ্টেনশ্যন অফ দ্য গভৰ্ণমেণ্ট ইজ টু এটা ইণ্টেনশ্যন এটা কি ইণ্টেনশ্যন অসমীয়াটো কি কয় ইণ্টেনশ্যন এইমটো এটা লক্ষ্য নহয় জানো উদ্দেশ্য এটা উদ্দেশ্যটো আমাৰ ট্ৰাইবেলসকলৰ মাজত কাজিয়া লগাব লাগে এইটো মেইনলি আৰু এই ট্ৰাইবেলসকলৰ মাজত কাজিয়া লগোৱাটো 2002 পৰাহে বেছিকৈ হৈছে নাগালেণ্ডত আগতে হৈছে 80 আগতে হৈছে আৰু কাৰ্বি আংলঙত আৰম্ভ কৰিছিল 1988তে 1988টো মাত্ৰ কুকিসকলৰ মাজতে হৈছিল আৰু 1992টো কুকি আৰু কাৰ্বি আৰু তাৰ পাছত 2002 পৰাটো চবৰ লগতে সেইটো সেইকাৰণে লালুংসকলৰ লগত কাৰ্বিসকলৰ কাজিয়া কৰিবলৈ বাকী আছে এই গভৰ্ণমেণ্টে সেইটো হিচাপ কৰিছে এইটো লালুংসকলৰ লগত বাকী আছে আৰু বড়োসকলৰ লগত বাকী আছে কাজিয়া লগাবলৈ আৰু আদিবাসীৰ লগত আছে আৰু আহোম লগত আছে সেইটো আহোমো শিডিউল ট্ৰাইবটো নহয় তথাপি তেওঁলোকে মংগোলিয়ান মানুহ হয় সেইটো সেইকাৰণে আমাৰ ট্ৰাইব মানুহ ভিতৰত আৰু মংগোলিয়ানসকলৰ মানুহৰ ভিতৰত কাজিয়া লগাব লাগে একতা থাকিব দিব নালাগে যিকোনো উপায়েৰে বুলি এইটো আটাইতকৈ নম্বৰ 1 এইটো তেওঁলোকে লৈছে এইটো আৰু এইটো যিজনে কৰিছে এইটো সকলোৱে জানে আচলতে যিজনে এইটো মাষ্টাৰ মাইণ্ডটো কোনে আছে সেইটো সকলোৱে জানে কিন্তু এইটো প্ৰমাণ নাই যেতিয়া ক'বলৈ দিগদাৰ আমি নহয় জানো প্ৰমাণটো দিব নোৱাৰে কিন্তু প্ৰমাণ নাই কাৰণে সঁচা নহয় বুলিও নহয় এইটো কাৰণ প্ৰমাণ থাকিলেহে হয় এইটো নহয় কাৰণ সঁচা কথাটো কোনোৱে নক'ব পাৰে যে কোনোৱে নকয় কাৰণে সঁচা নহয় বুলিও নহয় আৰু চবেই ক'ব পাৰে চবেই কৈছে কাৰণে এইটো সঁচা হয় বুলিও নহয় এইটো সেইকাৰণে সঁচা কথাটো নক'ব পাৰে কোনো এতিয়া সেইকাৰণে এই তিৱাসকলৰ লগৰ কথাটো
তিৱাসকলৰ লগত আলোচনা কৰাটো কৰিছে বোধহয় আপোনালোকে ডাইৰেক্টলিটো তথাপি মই ভাবোঁ এইটো তিৱাসকলৰ ওচৰত লগতে আমি আলোচনাটো কৰিব লাগে যাতে কাজিয়াটো নহয় সেইটোকে এতিয়া বৰ্তমান কৰিব লাগিব আমিও চেষ্টা কৰিম হ'বলা আমাৰ ফালৰ পৰা কিন্তু আপোনালোকে থাকিলে ভাল হ'ব তিৱাসকলৰ লগত আলোচনা কৰাটো কিন্তু এতিয়া যিটো দেখিছোঁ তিৱা আৰু আমি যদি বাই চান্স যদি কিবা এটা কি কম্প্ৰমাইজ হৈ যায় তথাপি এই গভৰ্ণমেণ্টে নেৰে আমাক কাজিয়াটো লগাবই এইটো সেইকাৰণে এইটো কৰিছে এতিয়া দ্য অনলি ৱে নাও যিটো কৰিবলগীয়া বাকীটো বোধহয় ছুপ্ৰিম কোৰ্টলৈ যোৱাহে কাম নহয় জানো মই বুজামতে ছুপ্ৰিম কোৰ্টলৈহে যাব লাগিব কাৰণ এতিয়া ইয়াত গ'লেতো একো লাভ নাই আৰু যদি তিৱাসকলে যদি চিন্তা কৰে আৰু কোনোৱে যদি তাত ইলেকশ্যন কণ্টেষ্ট নকৰে তেতিয়াহ'লে সেইটো আমি ছেফ হ'ব কিন্তু আমাৰ মানুহটো খুব শ্বৰ্ট চাইটেড কিন্তু কাৰ্বিসকলে তাত যদি কণ্টেষ্ট কৰে ইলেকশ্যনো জিকে বাট তিৱাসকলৰ মাজতো থাকে ষ্টিল তেওঁলোকে চিডিউল ট্ৰাইবটো নহয় হুৱেৰ এজ তিৱাসকলে চিডিউল ট্ৰাইব হয় সেইকাৰণে যেতিয়া চিডিউল ট্ৰাইবৰ কথা উঠিব ডেভেলপমেণ্টৰ কথা যেতিয়া কথাটো ওলাব তিৱা কাউন্সিলৰ পৰা ডেভেলপমেণ্ট কাম কৰিম বুলি যেতিয়া কথাটো ওলাব কিন্তু চিডিউল ট্ৰাইব হয় নে নহয় এই কথাটো ওলাব তেতিয়া কাৰ্বিসকলেতো চিডিউল ট্ৰাইব নহয় জেনেৰেল সেইকাৰণে তেওঁলোকে কণ্টেষ্ট কৰিলেও একো লাভ নাই তাত আনলেছ ইউ আৰ চিডিউল ট্ৰাইব এইটোৱে কথা নহয় জানো যদি ওপেন দিছে তাৰমানে এটাহে এছটি ৰিজাৰ্ভ না বাকী এটা ওপেন দিছে আচ্ছা ওপেন জেনেৰেল এইটো পলিচি তাৰমানে জেনেৰেল মানুহে লৈ যাব জেনেৰেল লৈ যাব কিন্তু আমাৰ হৰচেৰাতে নমিনেশ্যন দিব খুজি আছে কিন্তু নিজৰ মানুহে দিব খুজি আছে হয় আমাৰ মানুহ অকৰা হয় এইটো যে জেনেৰেল কৰি দিছে সেইকাৰণে যোৱাকালিও এই কথাটো কৈছোঁ মিকিৰ অকৰা বুলি কিতাপতে টেক্সট বুকতে লিখা আছে এইটোতো এতিয়া কথা নহয় 1951তে লিখা আছে মিকিৰ অকৰা নাগা লেতেৰা বুলি এইটো না এইটোতো আমি চিৰিয়াছ কথা কিন্তু এইটো টেক্সট বুকতে লিখিছে টেক্সট বুকত লিখা মানে পৃথিৱীত চবেই এই সঁচা কথাটো জানিব লাগে সত্য কথা এইটো বুলি এইটো চবেই জানিব লাগে সেইকাৰণে এনেকুৱা হৈ গ'ল এইটো ঘটনাটো এনেকুৱা হৈ গ'ল টেক্সট বুকৰ কথা সেইকাৰণে যেতিয়া পৰীক্ষা আহিছিল তেতিয়া কুৱেশ্যনটো আহিছে মিকিৰ অকৰা নে চোকা বুলি 10 নম্বৰ দেই 10 নম্বৰ দিছিল প্ৰশ্নটো মিকিৰ অকৰা নে চোকা এজন ল'ৰাই লিখিছে চোকা বুলি তাৰ মানে 0 পাইছে 0 মাৰ্কটো নাপালে যেতিয়া তেওঁ নাই অকৰা বুলি লিখিছে তেওঁ ফুল মাৰ্কছ পাইছে এইটো টেক্সট বুকৰ কথা সেইকাৰণে এইটো জকিং কথা নহয় এইটো সেইকাৰণে আমাৰ সেই যোৱাকালিও এই কথাটো কৈছোঁ যদি এই অকৰাটো লেতেৰাটো নাগা মানুহ লেতেৰা তেওঁলোকে চাবোন লৈছে লাক চাবোন গা ধুইছে চাফা হৈ গ'ল নহয় জানো সেইটো ভিতৰৰ এইটোতো ওপৰৰ কথাটো লেতেৰাটো অকৰাটো অন্তৰৰ কথা এইটো সেইটোৱে কথা সেইকাৰণে এতিয়া অকৰাটো ইলেকশ্যন যে কণ্টেষ্ট কৰিবলৈ বিচাৰে আচলতে এইটো অকৰাই হয় সেইটো অকৰাই হয় আৰু কিন্তু সেই অকৰাটো আপুনি গা ধুলেওতো নহ'ব চাবোন কাৰ্বলিক চাবোন লৈ পেলাই একদম পানী বইল কৰি পেলাই ধুলেওতো নহ'ব অপাৰেশ্যন কৰি পেলাই যদি চাই এইটো অন্তৰৰ কথা সেইকাৰণে ভিতৰত চাম বুলি পেলাই যদি অপাৰেশ্যন কৰে মাত্ৰ তেজহে দেখিব নহয় জানো তেজ আৰু মাংসহে দেখিব তাত অকৰা এইটো বুলিতো ক'ব নোৱাৰিম এইটো তাৰমানে কি আমি কৰিব লাগে এইটো আমাৰ চিন্তাধাৰাহে আমাৰ মনটোহে সলাব লাগে এইটোৱে কথা তেতিয়া অকৰামিটো গুচি যাব সদায় আমি অকৰা হৈ থাকিব নালাগে এই কিতাপ আমি লিখিছিলোঁ আমাৰ কাৰ্বি অকৰা এইটো প্ৰমাণ এইটো কাৰ্বি ভাষাতে লিখা 1969ত আমাৰ কাৰ্বিসকলে অট'নমাছ ষ্টেট পালে 1969ত ইন্দিৰা গান্ধীয়ে অট'নমাছ ষ্টেট দি দিলে খাচী আৰু গাৰোসকলৰ লগতে কাৰ্বিসকলকো দিলে
আমাৰ কাৰ্বি মিনিষ্টাৰ ছত্ৰ সিং তেৰণ ছয় তেৰাং ধনীৰাম ৰংপি তেওঁলোকে কি কৰিলে এইটো বোলে আমাৰ অট'নমাছ ষ্টেটটো বোলে এইটো খ্ৰীষ্টিয়ানসকলে আনিছে বোলে সেইকাৰণে এইটো নালাগে এইটো খ্ৰীষ্টিয়ানসকলে আনিছে আৰু এইটো যদি আনে তেতিয়াহ'লে আমি ইংৰাজী স্কুল যাব লাগিব ইংৰাজী কথা ক'ব লাগিব আৰু মদ খাব নিদিব আমাক এইটো বুলি গৰু মাংস খাবলৈ দিব এইটো বুলি প্ৰচাৰ কৰিলে এইটো আজিকালিতো আমি হাঁহিছোঁ কিন্তু সেইটো সঁচা কথা অপেনলিহে প্ৰচাৰ কৰিছিল তেতিয়া সেইকাৰণে যিটো অট'নমাছ ষ্টেট দিলে 1969ত ৰিজলিউশ্যন লৈছে অপশ্যন দিছিল আমাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টে যে তোমালোকে তেতিয়ালৈ অপশ্যন লোৱা কাৰণ যিবিলাকে অট'নমাছ ষ্টেট আনিছিল মেজৰিটি লিডাৰ্ছবিলাক খ্ৰীষ্টিয়ান আছিল সেইটো আমাৰ কাৰ্বি মানুহ সেইকাৰণে এইটো তেওঁলোকে এইটো খ্ৰীষ্টিয়ানসকলৰ কাম বুলি কৈ দিলে সেইকাৰণে যেতিয়া অপশ্যন মিটিং পাতিছিল মিটিঙত ফেব্ৰুৱাৰী 5 তাৰিখ 1970 তেওঁলোকে অট'নমাছ ষ্টেট নালাগে বুলি কৈ দিলে আৰু বৰ চালাক হৈছে বুলি ভাবিছে কিন্তু বৰ চালাক বুলি ভাবিছে দেই কিন্তু যে ইমান অখৰা হৈছে এইটো তেতিয়াতো কোনো গম পোৱা নাই আমি গম পাইছিলোঁ অৱশ্যে আমিতো APHLC মানুহ তেতিয়াও সেইটো এতিয়া সেইকাৰণে এতিয়াও আপোনালোকে যদি আকৌ অকৰামি কৰে তেতিয়াহ'লে দিগদাৰ হ'ব চালাক বুলি নিজকে ভাবিব নালাগে চালাকি আৰু ইণ্টেলিজেঞ্চটো বেলেগ বস্তু উইজডমটো বেলেগ বস্তু মানুহক দেশটো এডমিনিষ্ট্ৰেশ্যন কৰি লৈ যাবলৈ হ'লে উইজডমহে লাগে জ্ঞানহে লাগে আমি ইণ্টেলিজেঞ্চ লৈ পেলাই হ'লে অকল ইণ্টেলিজেঞ্চ লৈ পেলাই হ'লে নোৱাৰে এইটো ইণ্টেলিজেঞ্চ আৰু ইণ্টেলিজেঞ্চটো ইমান বেয়াই নহয় কিন্তু চালাকি হ'লে আকৌ বেছি বেয়া এইটো কানিং এইটো মাত্ৰ নিজৰ কথাই চিন্তা কৰে জ্ঞানী মানুহ বুলি ক'লে এইটো চবৰ কাৰণে চিন্তা কৰে আচ্ছা এইটো এক্সপ্লেইন কৰিলে বহুত দেৰি হ'ব সেইকাৰণে এতিয়া তিৱাসকলৰ লগত আমি আলোচনা কৰিব লাগিব আৰু সুপ্ৰিম কোৰ্ট যাব লাগে হ'ব আৰু ইন দ্য মেইন টাইম আমি পিচফুল ডেমনষ্ট্ৰেশ্যন আৰু এজিটেশ্যনটো কৰি থাকিব লাগিব তিনিটা কাম বা বাকীখিনি বেলেগ কথাটো নাই তিৱাসকলেতো নাপায় নহয় জানো জেনেৰেল মানুহে লৈ যাব তিৱা 6% তিৱা নহয় জানো তেতিয়াহ'লে কেনেকৈ পাব এইটো কেতিয়াও নাপায় এইটো আৰু চবকে ভোটটো দিবলৈ দিছে তেতিয়াহ'লে লাভ নাই এইটো হয় BJPয়ে ল'ব এইটো কোনোবা বেলেগ মানুহে ল'ব সেইটো কথা আৰু এইটো কথা আৰু শিডিউল ট্ৰাইব শিডিউল কাষ্ট কথাটো অলৰেডি আপোনালোকে বেছি জানে আৰু এটা কথা মই ক'ব খোজোঁ আপোনাৰ কিছুমানে কৈছে যে আমি শিডিউল ট্ৰাইব প্লেইনছ হ'লেহে এই দিছপুৰ কনষ্টিটুৱেঞ্চিটো ৰিজাৰ্ভ কৰিব পাৰিব সেইকাৰণে আমি শিডিউল ট্ৰাইব প্লেইনছ হ'ব লাগে বুলি কৈছে নহয় জানো কিন্তু আইনত ইয়াত ৰিপ্ৰেজেণ্টেশ্যন অফ পিপল এক্ট 1951ত লিখা আছে 51টো কিতাপ মোৰ ইয়াত নাই তাতে লিখিছে ৰিজাৰ্ভেশ্যন কৰিবলৈ হ'লে মাত্ৰ শিডিউল ট্ৰাইব বুলিহে লাগে প্লেইন বুলি নহয় আৰু হিলছ বুলিও নহয় মাত্ৰ শিডিউল ট্ৰাইব হ'লেহে হ'ব পাৰে সেইকাৰণে আপোনালোকে যদি শিডিউল ট্ৰাইব হিলছ যদি পায় তেতিয়াও পাব MLA কনষ্টিটুৱেঞ্চি ৰিজাৰ্ভেশ্যনটো আপোনালোকে ষ্টিল পাব কিছুমানটো প্লেইনছ হ'ব কিছুমানটো হিলছ হ'ব কথা নাই শিডিউল ট্ৰাইবটো যি হ'লেও এইটো বুলিহে চাব মাত্ৰ লটো এনেকুৱা সেইকাৰণে আপোনালোকে ভয় কৰিব নালাগে হিলছ হ'লেও প্লেইন হ'লে এই কথাটো আৰু এৱেৰনেছ কথাই আমিতো কৈ আছোঁ এৱেৰনেছ এইমাত্ৰ আমাৰ দেউৰী চাহাবে ক'লে যে FIR দিয়া কথা আমি এৱেৰনেছ হোৱাট ইজ ডেট নলেজ ইজ পাৱাৰ না নলেজ ইজ পাৱাৰ তাৰমানে জানাটোহে শক্তি বুলি কৈছে জানাটো শক্তি বুলি কৈছে শক্তি জানে মানুহটো এইটো শক্তি হয় সেইকাৰণে জানিবলৈ আপোনালোকে যদি শক্তি লাগে তেতিয়াহ'লে জানিব লাগে চব কথা সেইকাৰণে আমি কিতাপটো চব লৈ ফুৰি থাকোঁ
আৰু আমি চব লৈ ফুৰা কাৰণে কিছুমান মানুহ আমাক ঠাট্টা কৰিছে তেওঁ একো নাজানে সেইকাৰণে সদায় কিতাপ লৈ যায় বুলি আকৌ কৈছে উল্টা কৈছে আৰু আমাৰ CMEM সকলে গাইছে তেওঁ বোলে 6 শিডিউলৰ কথা কৈ থাকে কাৰণ তেওঁ 6 শিডিউলৰ বাপেক হ'ব বিচাৰে বুলি মোক কৈছে তেতিয়া মই ক'লোঁ 6 শিডিউল কথা কোৱা জ্ঞান দিয়াটো কি আপত্তি আছে আপোনালোকতো দিব পাৰে নহয় জানো আপোনালোকে দি পেলাই ককা দেউতাটো হওক না বাপেক নহয় মইতো অকল বাপেকহে তোমালোকে ককা দেউতা হওক এইটো বুলি কৈছোঁ এই বিদা সিং ইংলেং সেই ক'লে কৈছে আৰু কিছুমানে কৈছে 6 শিডিউলটো চুলি কাটিব নালাগে দাঁত ঘঁহিব নালাগে গা ধুব নালাগে লেতেৰা হ'ব লাগে এইটো বোলে 6 শিডিউল এইটো বুলি কৈছে কিন্তু তেওঁলোকে 6 শিডিউলৰ ওপৰত বহিহে EMCM হৈছে গম পোৱাই নাই আৰু সেইফালে বৰ চালাক হৈছে বুলি নিজকে ভাবে পঞ্চায়তী ৰাজ লৈ কেনে ফিনিশ কৰিব এতিয়া জানাটো শক্তি বুলি মই কোৱা কথাটো ফৰ এক্সাম্পল দিছ ইজ আছাম পুলিচ এক্ট 2007 আছাম পুলিচ এক্ট 2007 এইটোৰ দাম বেছি নাই 50 টকাহে আপোনালোকে এইটো আছাম ল বুক হাউচৰ পৰা নৰ্থ চৰণীয়া গান্ধী বস্তিহে পাব্লিছ কৰিছে তাৰ এইটো 2007 ইয়াত লিখিব ছেকশ্যন 47ত লিখিছে দেই ৰোল এণ্ড ফাংচনছ অফ দি পুলিচ বুলি তাত লিখা আছে ৰোল এণ্ড ফাংচন অফ দ্য পুলিচ বহুত আছে FIR কথা F ক্ল'জত লিখা আছে যেতিয়া FIRটো টেলিফোনতো ক'ব পাৰে ইণ্টাৰনেটো দিব পাৰে মুখেৰেও দিব পাৰে আৰু লিখিতভাৱেও দিব পাৰে আৰু যেতিয়া দিয়ে পুলিচে প্ৰম একশ্যন ইমিডিয়েটলি একশ্যন ল'ব লাগে আৰু তাৰ একশ্যন লোৱাৰ আগতে ৰিচিপ্ট দিব লাগে বুলি কৈছে ইয়াত আফটাৰ ডিউলি একনলেজিং দ্য ৰিচিপ্ট অফ দি কমপ্লেইন কাৰণ আমাক FIRটো নলয়তো দ্য ৰিচিপ্ট দিব লাগিব নলয় হ'লেও হয় আপুনিতো আহিছে দিবলৈতো বুলিতো ক'ব লাগিব তেওঁ এইটো আইনমতে এইটো পুলিচ ল ছেকশ্যন 47 আছাম পুলিচ এক্ট 2007 F তত লিখা আছে এইটো মাত্ৰ এইটো কথাটো কৈছোঁ 6 শিট আৰু মই UNO গৈছিলোঁ এটা UNO ইন ইণ্ডিজিনাছ পিপলছৰ কনফাৰেঞ্চ আমি এটেণ্ড কৰিছিলোঁ নিউয়ৰ্কত এইটো 2018ত গৈছিলোঁ সেই নিউয়ৰ্কৰ পৰা এইটো আমাক দিছিল এতিয়া এইটো ইণ্টাৰনেটতো আপোনালোকে পাব এইটো 20 টকা মোৰ লগত কপি আছে আপোনালোকে এইটো ইংলিছত তথাপি ল'ব লাগে কাৰণ এইটো জানিব লাগে UNO কি কয় UNO কি কয় ইয়াত লিখা আছে 47 ক্লজ আছে আৰ্টিকলছ আছে ইয়াত 33ত লিখা আছে ইণ্ডিজিনাছ পিপল হেভ দ্য ৰাইট টু ডিটাৰমিন দেয়াৰ অ'ন আইডেণ্টিটি অৰ মেম্বাৰশ্বিপ ইন একৰ্ডেঞ্চ উইথ দেয়াৰ কাষ্টমছ এণ্ড ট্ৰেডিশ্যন তাৰমানে আমাক ইয়াত পঞ্চায়ত দিব নোৱাৰে পঞ্চায়ত দিব পাৰে কিন্তু আমাৰ নিজৰ পঞ্চায়ত বুলি ক'লে কি কয় এইটো ইয়াত লিখা আছে এইটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইয়াত লিখা আছে আৰ্টিকল 243 আৰ্টিকল 243D ক্লজ D দেই আৰ্টিকল 243 ক্লজ D ইয়াত লিখা আছে পঞ্চায়ত মিনছ এন ইনষ্টিটিউশ্যন দেই উইদিন ব্ৰেকেট সেইটো আটাইতকৈ ইম্পৰ্টেণ্ট বাই হোৱাট এভাৰ নেম কল তাৰমানে আপোনালোকৰ বাংথি আছেম ডেট ইজ অলছ' পঞ্চায়ত আৰু এইটো এলাউড গ্ৰাণ্টেড বাই কনষ্টিটিউশ্যন অফ ইণ্ডিয়া কাষ্টমাৰী এইটো কাৰণ পঞ্চায়ত ইটছেল্ফ ইজ কাষ্টমাৰী এইটোতো মোৰ দেন 2000 years old এইটো চন্দ্ৰগুপ্ত মৌৰ্য সময়তো আছিল আপোনালোকে হিষ্ট্ৰীটো পঢ়িলে দেখিব তেতিয়াও পঞ্চায়ত আছিল সেইকাৰণে মহাত্মা গান্ধী কৈছিল এই কনষ্টিটিউশ্যন বনোৱা সময়ত এই কনষ্টিটিউশ্যন বনাবলৈ 1946 ডিচেম্বৰ 1ত
কনষ্টিটুৱেণ্ট এছেম্বলি বহা আৰম্ভ কৰিছিল এইটো ব্ৰিটিছসকলে এইটো গঠন কৰি থৈছিল আৰু এই কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটছৰ কথা কনষ্টিটুৱেণ্ট এছেম্বলি বুলি ক'লে আজিকালিতো এই পাৰ্লিয়ামেণ্ট হোৱাৰ আগতে কনষ্টিটুৱেণ্ট এছেম্বলি বুলি আছিল 1946ত সেই তাতে তৰ্ক কৰিছিল আৰু আমাৰ ইয়াৰ নৰ্থ ইষ্টৰ পৰা মেম্বাৰ গৈছিল এজনটো ৰেভাৰেণ্ড JJM নিকলছ ৰয় পালক মানুহ খাচী মানুহ আমাৰ সলনি তেওঁ গৈছিল আৰু কুলধৰ চলিহা গৈছিল ৰোহিণী কুমাৰ চৌধুৰী গৈছিল ৰূপনাথ ব্ৰহ্মা গৈছিল গোপীনাথ বৰদলৈ গৈছিল আৰু ইমতি আও গৈছিল আৰু ইমানেই নহয় জানো ইমতি আও ৰোহিণী কুমাৰ চৌধুৰী আছিল ইমানেই এই তাত যেতিয়া 6 শিডিউল বনাইছিল তেতিয়া 6 শিডিউল বনাওঁতে 6 শিডিউল কনষ্টিটিউশ্যন বনাইছিল এইটো কনষ্টিটিউশ্যন তেতিয়া এই কনষ্টিটিউশ্যন বনাওঁতে আমাৰ এই নৰ্থ ইষ্টৰ কাৰণে তেতিয়া সময়তো আছাম বুলি কৈছিল অকল আছাম বুলি ক'লে ইনক্লুডিং নাগালেণ্ড মিজোৰাম গোটেইখিনি মেঘালয় আৰু অৰুণাচল প্ৰদেশ গোটেইখিনি আছাম এইটোহে আছাম সেইকাৰণে আছামৰ কথা যেতিয়া ওলালে তেতিয়া ইয়াতো আমাৰ ট্ৰাইবছ মানুহ বহুত আছে আৰু তেওঁলোকৰ নিজৰ ৰজা আছে নিজৰ এডমিনিষ্ট্ৰেশ্যন আছে নিজৰ পঞ্চায়ত আছে বুলি ইয়াত লিখা আছে এই ডাঙৰ কিতাপতে লিখা আছে নিজৰ পঞ্চায়ত আছে তেওঁলোকে সেইকাৰণে আমাৰ পঞ্চায়ত তাত ইম্প'জ কৰিব নালাগে বুলি তেতিয়া লিখা আছিল আৰু কিছুমানে কয় যে এই কনষ্টিটুৱেণ্ট এছেম্বলি ডিবেটটো এইটো মাত্ৰ ডিবেটহে হয় এইটো 6 শিডিউলত এইটো ইনক্লুড হোৱা নাই এইটো বুলি কৈছে কিন্তু কথাটো হৈছে যেতিয়া এডভকেটসকলে বেছি জানিব যেতিয়া লিটিগেশ্যন হ'ব এইটো লিটিগেবল ল এইটো ইয়াত 6 শিডিউলত নাই তথাপি এইটো লিটিগেবল তাৰমানে এইটোৰ ওপৰত আমি কেছ কৰিব পাৰোঁ এইটো আৰু যেতিয়া কেছ কৰিব ইয়াত যদি ক্লিয়াৰলি কি কয় ক্লিয়াৰলি যদি লিখা নাই ক্লিয়াৰলিটো অসমীয়াত কি কয় পৰিষ্কাৰ কৰি যদি ইয়াত লিখা নাথাকে তেতিয়াহ'লে ইয়াত বুৰঞ্জীটো এইটো বনোৱাটো বুৰঞ্জীটো চাব লাগিব এইটো বুলি কৈছে বুৰঞ্জীত এতিয়া বুৰঞ্জী এইটো 6 শিডিউলৰ বুৰঞ্জী এইটো চাব লাগিব তাত এইটো কিহৰ কাৰণে বনাইছে বুলি ক'লে চালে ইয়াতে গম পাব সেইকাৰণে ইয়াত পঞ্চায়ত কথা লিখা আছে এতিয়া পঞ্চায়তটো মই ক'লোঁ যে এইটো আমাৰ আপোনালোকে এতিয়া ডিমাণ্ড কৰিব লাগে পঞ্চায়ত লাগে হয় ইয়াত কৈছে বাই হোৱাট এভাৰ নেম কল নিজৰ নাম নিজৰ যিটো আছে কাৰণ পঞ্চায়তটো আমাৰ আইডেণ্টিটি হয় আচলতে এইটো আইডেণ্টিটি বুলি ক'লে আমাৰ চেহেৰা অকলটো চেহেৰাটো নহয় আৰু আমাৰ কাপোৰ কানি এইটো আমাৰ আইডেণ্টিটি পৰিচয় অসমীয়া পৰিচয় বুলি কয় নি আইডেণ্টিটিটো পৰিচয় সেইটো নহয় কাৰণ এইটো কাপোৰটো কি এইটো কোনোবা ডুমো পিন্ধি লৈ যাব পাৰে নহয় জানো কোনোবা বামুণো পিন্ধিব পাৰে এইটো চেহেৰাও অলপমান মোৰ চেহেৰাটো যদি চাইনিজ নিচিনা নহয় জানো আৰু মই যেতিয়া মালয়েছিয়াত আছিলোঁ কুৱালালামপুৰ বজাৰত মালয়েছিয়ান মানুহ মোক মালয়েছিয়া ভাষাতে কথা পাতি আছিল মোৰ লগত তেওঁলোকে মোক মালয়েছিয়ান মানুহ বুলি ভাবিছিল সেইটো কথা আৰু যেতিয়া নিউয়ৰ্কত আছিল তেতিয়া কিছুমান মানুহটো মোক কোৰিয়ান মানুহ বুলি ভাবে জাপানিজ চাইনিজ মানুহ বুলি ভাবে তাত হ'লে ছেলছমেনবিলাকতো মেইনলি জাপানিজ আৰু কোৰিয়ান মানুহে তাত ভৰ্তি আৰু নিগ্ৰো মানুহবিলাক থাকে এইটো আৰু বগা মানুহবিলাক এইটো ছেলছমেন খুব কম আচ্ছা তেতিয়া সেইকাৰণে তেওঁলোকৰ ভাষাতে মোৰ লগত কথা পাতি আছিল তাৰমানে মোৰ চেহেৰাটো মোৰ আইডেণ্টিটি নহয় মোৰ আইডেণ্টিটি মাত্ৰ আই বিলং টু মংগোলিয়ান এইটো আইডেণ্টিটি হয় মাত্ৰ কাৰ্বি আইডেণ্টিটি বুলি ক'ব নোৱাৰে সেইকাৰণে আমাৰ আইডেণ্টিটিটো এই আমাৰ আদিম কালৰ পৰা যিটো এডমিনিষ্ট্ৰেশ্যন ছিষ্টেম আমাৰ কালচাৰ এইবিলাকটোহে আমাৰ আইডেণ্টিটি হয় সেইকাৰণে 6 শিডিউল যেতিয়া বনাওঁতে আমাৰ কাৰণে পঞ্চায়তটো নিজৰ জেনেৰেলসকলৰ পঞ্চায়তটো নালাগে তেওঁলোকৰ নিজৰ পঞ্চায়তটো কৰিব লাগে বুলি ক'লে এতিয়া আমাৰ
হিল ট্ৰাইবসকলৰতো নিজৰ পঞ্চায়ত এতিয়াও আছে কিন্তু আমাৰ ভুলতে আমাৰ কাৰ্বি আংলঙে এতিয়া ল'ব পৰা নাই তেওঁলোকে নালাগে বুলি কৈ দিলে কিয় কৈছে এতিয়া আকৌ ধৰ্ম ফালে আকৌ গৈছে তাতে ধৰ্ম ফালে নগ'লে একো কাম নচলে যেতিয়া অট'নমাছ ষ্টেটটো দলিয়াইছিল কাৰণ খ্ৰীষ্টিয়ান হ'ব বুলি এইটো মিটিং ডবমলা এতিয়া আমি ৰিচাৰ্চ কৰিলোঁ ৰিচাৰ্চ কৰি পেলাই আমি দেখিলোঁ শ্বেৰৱান কেপ বুলি আমাৰ আছে এতিয়াও চলি আছে বুৰু টেমেন কিবা কিবি বহুত আছে সেইটো চলি আছে আমাৰ গাঁৱতো চলিছে আমাৰ বুৰু টেমেন বুলি কিবা কিবি আছে সেই শ্বেৰৱান কেপটো কৰিব লাগে বুলি ক'লোঁ কোৱা আৰম্ভ কৰা জোৰ দিয়াটো মই সেইকাৰণে এতিয়া কৈছে এইটো খ্ৰীষ্টিয়ানৰ কথা বুলি সেইকাৰণে এইটো ল'ব নালাগে পঞ্চায়তটোহে ল'ব লাগে বুলি কৈছে এতিয়া কাৰ্বিসকলে ইমান অকৰা নহয় জানো সেইকাৰণে মিকিৰ অকৰা এতিয়াও অকৰা সেইটো মই তেতিয়া কৈছোঁ এতিয়া আমি কৈ আছোঁ বাৰু এইটোতো মই ওলোৱা কথা নহয় আচলতে 1000 বছৰ আগতে লাংহান চাৰ্কিৰি বুলি এজন জ্ঞানী মানুহে এইটো উলিয়াইছিলে লাংহান চাৰ্কিৰি আপোনালোকে মনত ৰাখিব পাৰে লিখি থৈ দিব লাগে আচলতে লাংহান চাৰ্কিৰি বুলি মানুহজনে শ্বেৰৱান কেপটো বনাইছিলে মই এইটো কথাটো দিল্লীতো মই ডিবেট কৰিছিলোঁ হোম মিনিষ্ট্ৰীৰ লগত ইন 2013 তেওঁলোকে কৈছে এজন কে চক্ৰৱৰ্তী বুলি এজন এডিশ্যনেল ডাইৰেক্টৰ আছিল তেওঁ বহুত ঠাইত ফুৰিছে পঞ্চায়ত ইয়াত 6 শিডিউল পেলাব লাগে পঞ্চায়তে থাকিব লাগে বুলি তেওঁ খুব কৰিলে তাততো আমাৰ লগত ডিবেট কৰিছিল তেওঁলোকে কৈছে আপোনালোকৰ পঞ্চায়ত আপোনালোকৰতো পঞ্চায়ত নাই মই ক'লোঁ আছে শ্বেৰৱান কেপ আছে নহয় বুলি মই ক'লোঁ শ্বেৰৱান কেপ আছে নহয় বুলি মই ক'লোঁ আৰু ইয়াতে থৈ দিব থাকা খাই গৈছে চাউণ্ডটো অহা নাছিলে শ্বেৰৱান কেপ আছে নহয় বুলি মই ক'লোঁ তেতিয়া তেওঁ কৈছে এইটো মই ক'লোঁ আপোনালোকে পঞ্চায়তটো আপোনালোকৰটো ডেম'ক্ৰেটিক নহয় বুলি মই ক'লোঁ তেওঁলোকে কৈছে আপোনালোকে ইলেকশ্যন নাপাতে শ্বেৰৱান কেপটো মই ক'লোঁ আপোনালোকৰো ডেম'ক্ৰেটিক নহয় আপোনালোকে পঞ্চায়ত 5জন কমিটিহে সেইটো আৰু গছৰ তলত বহি পেলাই গাঁৱৰ মাজতে মিটিং কৰে আমাৰতো 10জন বুলি মই তেতিয়া কৈছিলোঁ আমাৰ 10জন কেপ মানে 10জন আমাৰ আছে এইটো বুলি তেতিয়া হি ৱাজ ডিফিটেড আৰু তেতিয়া তেওঁ ক'লে যে আপোনালোকে ইলেকশ্যন নহয় ইলেকশ্যনটো কৰি দিম কি আছে পঞ্চায়তটো ইলেকশ্যন নাছিলে নহয় আগতে এতিয়াহে পাতিছে আৰু আপোনালোকে পঞ্চায়ত 5 মেম্বাৰ বুলি কৈছে কিন্তু গ্ৰাম পঞ্চায়তটো 16জন আছে নহয় জানো 16জন তাত থাকে আজিকালি কিমানজন মই নাজানো মই ছেক্ৰেটাৰী থাকোঁতে এইটো 16জন আছিলে আমিও 10জন বুলি কোৱা আছে কিন্তু আচলতে আমাৰো 12জন থাকে কাৰণ শ্বেৰৱান কেপটো এটা নমেনক্লেচাৰ হৈ গ'ল এটা নাম আৰু এইটো আৰু পঞ্চায়তটো এটা নাম সেইকাৰণে তেওঁলোকে পঞ্চায়ত বুলি গাঁও পঞ্চায়ত বুলি ক'ব আঞ্চলিকো আকৌ পঞ্চায়ত বুলি ক'ব এইটো কাৰণ এইটো এটা নাম হৈ গ'ল নমেনক্লেচাৰ এইটো হৈ গ'ল সেইকাৰণে আমাৰ সেইটো প্ৰব্লেম নাই বুলি মই জিকিলোঁ ডিবেটত কিন্তু এতিয়া আমাৰ নিজৰ মানুহে এতিয়া নালাগে বুলি কৈ দিলে কাৰণ জীয়াই কাথাৰে বেছি কৈ আছে তেওঁ খ্ৰীষ্টিয়ান হয় এইটো বুলি তেওঁলোকে কথাটো ওলাইছে এইটো মিছনেৰীসকলে বনাইছে বোলে আৰে এইটো 1000 years বিফৰ আৰু ক'ত মিছনেৰী আহিব কাৰ্বি আংলঙত এনেকুৱা অকৰা ক'ৰবাত পোৱা যাব নেকি সেইটো আমাৰ কাৰ্বি মানুহ সেইকাৰণে আমি এই অকৰা হৈ থাকিব নালাগে 6 শিডিউল মতে 6 শিডিউলটো পেৰাগ্ৰাফ 1টো কৈছে অট'নমাছ ডিষ্ট্ৰিক্ট হ'ব কাৰ্বি আংলং অট'নমাছ ডিষ্ট্ৰিক্ট পেৰাগ্ৰাফ 1 এইটো এটা কিবা ফাউণ্ডেশ্যন এইটো এটা অসমীয়াটো কি কয় ফাউণ্ডেশ্যনটো ভেটি না এষ্টাব্লিছ য'ত মানে ঘৰটো বনাব ওখ যে কৰিব আমি মাটিটো অলপমান ওখ কৰিব সেইটো এটা ফাউণ্ডেশ্যন পেৰাগ্ৰাফ 1টো পেৰাগ্ৰাফ 2 কৈছে তাত আপোনালোকৰ অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল হ'ব
প্ৰথমতে অট'নমাছ ডিষ্ট্ৰিক্ট এতিয়া অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল হ'ব এই অট'নমাছ ডিষ্ট্ৰিক্টটো চলাবলৈ আৰু সেইকাৰণে অট'নমাছ ডিষ্ট্ৰিক্টটো চলাবলৈ কাউন্সিল হ'ব কাউন্সিল কেনেকৈ আপোনালোকে ইলেকশ্যন পাতিব সেইটো ল আপোনালোকে বনাব লাগে বুলি paragraph 2 sub paragraph 7ত কৈছে আৰু sub paragraph 6 মতে বনাব লাগে বুলি তাত লিখিছে আৰু ভোটাৰ লিষ্ট কেনেকৈ বনাব এইটো paragraph 20টো অলৰেডি লিখিছে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে এইটো ট্ৰাইবেল এৰিয়া আৰু এটা কথা মনত ৰাখিব লাগে মই ডিছকাছ কৰিলোঁ বহুত মানুহৰ লগত আমাৰ কিছুমান ডাঙৰ মানুহবিলাকো কৈছে যে 6 শিডিউলটো অ'পেন এইটো চবেই ইয়াত সোমাব পাৰে যদি অ'পেন হয় সোমাব পাৰে কিয় বনাইছে তেতিয়াহ'লে এইটো সেইটো আকৌ প্ৰশ্ন কৰিবলৈ যোৱা নাই এইটো চব পাৰে অ'পেন বোলে আমাক অকৰা কৰি থৈ দিছে আচ্ছা বড়োসকলকো অকৰা কৰিছে মই তেতিয়া কোকৰাঝাৰ থাকোঁতেও মই কৈছিলোঁ সেইটো আপোনালোকেও এইটো এনেকৈতো নাথাকিব বুলি কৈছিলোঁ দেই আচ্ছা কনষ্টিটিউশ্যন মানে কি তেতিয়া সেইটোহে জানিব লাগিব তেতিয়াহ'লে এইটো অ'পেন হয় নে নহয় এইটো কথাটো তেতিয়াহ'লে কনষ্টিটিউশ্যন অৰ্থটো জানিব লাগিব হোৱাট ইজ কনষ্টিটিউশ্যন সংবিধান কাক কয় সংবিধান মিনছ ইট ইজ লিগেল ফ্ৰেমৱৰ্ক for constructing or building a country. It is a legal framework for building or constructing a country. It is a law, এটা আইন ঘৰটো দেশটো বনাবলৈ এটা আইন এইটো কোনোবা বেয়া কাম কৰিছে কাৰণে তাক এৰেষ্ট কৰি পানিছমেণ্ট দিব শাস্তি দিব লাগে এইটো আইন নহয় এইটো নিচিনা আইন নহয় এইটো মাত্ৰ দেশটো বনাবলৈ এটা আইন এতিয়া তেতিয়াহ'লে 6 শিডিউলটো কি হয় ইয়াত লিখিছে 6 শিডিউলটো ইয়াত লিখিছে 6 শিডিউল টু দ্য কনষ্টিটিউশ্যন ইজ এ মিনি কনষ্টিটিউশ্যন গভৰ্ণিং দি এডমিনিষ্ট্ৰেশ্যন অফ ট্ৰাইবেল এৰিয়াছ অফ দ্য নৰ্থ ইষ্টাৰ্ণ পাৰ্ট অফ আৱাৰ কাণ্ট্ৰি তাৰমানে এইটো 6 শিডিউলটো এটা এই 6 শিডিউলটো এটা সৰু সংবিধান বুলি কৈছে সৰু সংবিধান মিনি কনষ্টিটিউশ্যন সৰু সংবিধান আৰু ইয়াত চিফ জাষ্টিছ মহম্মদ হিদায়তুল্লাহে কৈছে ইট ইজ এ কনষ্টিটিউশ্যন উইদিন কনষ্টিটিউশ্যন এইটো বুলি ইয়াত লিখিছে এইটো সংবিধান এটা সংবিধানৰ ডাঙৰ সংবিধানৰ ভিতৰত আৰু এটা সংবিধান বুলি কৈছে এইটো অৰ্থটো কি তাৰমানে সংবিধান মানে যেতিয়া দেশ বনোৱা আইন হয় আৰু যেতিয়া 6 শিডিউলেই যদি আকৌ সংবিধান হয় তাৰমানে সৰু দেশ বনাবলৈ কনষ্টিটিউশ্যন সংবিধান তাৰমানে কাৰ্বি আংলং আমি নিজে চিনি নাপাওঁ আচলতে এইটো সৰু দেশ হয় এইটো যেতিয়া সৰু দেশ হয় তেতিয়া ইয়াত আৰু ৰিজাৰ্ভেশ্যন ল নহয় এইটো মনত ৰাখিব এইটো ৰিজাৰ্ভেশ্যন ল নহয় ৰিজাৰ্ভেশ্যন লটো বেলেগ বস্তু ৰিজাৰ্ভেশ্যন ল নহয় ফৰ এক্সাম্পল এইটো কনষ্টিটিউশ্যন এইটোতো ৰিজাৰ্ভেশ্যন ল নহয় সেইটো নিচিনা এই 6 শিডিউলটো ৰিজাৰ্ভেশ্যন ল নহয় এইটো 6% 7% 80% পাব বুলি কথা নাই ইয়াত 100% হ'ব লাগিব মিনিংটো কনষ্টিটিউশ্যন ইয়াত 100% হ'ব লাগিব নে ইয়াত ক'ৰবাত লিখা আছে নেকি ইণ্ডিয়ান কনষ্টিটিউশ্যন যে 80% to ইণ্ডিয়ান হ'ব 10% to আমেৰিকান হ'ব আনাদাৰ 5% to চাইনিজ হ'ব বুলি ইয়াত লিখিছে নেকি নিলিখে লিখিবলৈ দৰকাৰ নাই কাৰণ দেশটো আপোনাৰ লোকৰ বুলি কৈ দিলোঁ আৰু কি লোকৰ কথা ভাবিছে এইটো নিচিনা আমাক এতিয়া সংবিধান দিছে আপোনালোকৰ দেশ কাৰ্বি আংলং বুলি ক'লোঁ আৰু বেলেগ কথা আৰু কিয় চিন্তা কৰিব লাগে এইটোৱে কথা সেইকাৰণে 100% ইয়াত অকল কাৰ্বি বুলি নহয় হিল ট্ৰাইবছ বুলি দেই এইটো কনষ্টিটিউশ্যন যেতিয়া 6 শিডিউল বনাইছিল এইটো হিল ট্ৰাইবছৰ কাৰণে বনাইছিল এইটো প্লেইন ট্ৰাইবছৰ কাৰণে নহয় প্লেইন ট্ৰাইবছ কাৰণে নোহোৱা কাৰণটো আৰু কৈ দিলে ইয়াতে কিয় কৈ দিলেতো এইটো আকৌ কৈছে তেওঁলোকে
হিন্দু ধৰ্ম লৈ লৈছে হিন্দু ধৰ্ম লৈ লোৱাৰ লগে তেওঁলোকে শূদ্ৰ হৈ গ'ল এইটো বুলি কৈছে কাষ্ট হৈ গ'ল কাষ্ট হৈ গ'ল কাষ্ট হ'লে কি হয় কাষ্ট হ'লে কি হ'ব তেতিয়া ক'ত আছে কিতাপটো মাত্ৰ ইয়াতে আছিলে কাষ্ট হ'লে কি হ'ব কাষ্ট হ'লেতো কৃষ্ণ নিজে কৈছে এইটো কৃষ্ণ ইয়াত কোৱা আছে এইটো আৰু হিন্দু হ'লেতো কৃষ্ণৰ কথাটো শুনিব লাগিবতো নহয় জানো নে নহ'লে নেকি শুনিব লাগিবতো হিন্দু হ'লে সেইটো ইয়াতে লিখা আছে এইটো এইটো ভগৱত গীতা চেপ্টাৰ 4 শ্লোক 13 ইয়াত লিখি আছে যে দ্য fourfold caste was created by me by differentiation of guna and karna though I am the author thereof know me to be the non-doer and changeless বুলি কৈছে তাৰ মানে ইয়াত কৈছে আৰু এটা ঠাইত আকৌ কৈছে কোৱা আছে ইয়াত চেপ্টাৰ 8 কি কয় সেই শ্লোক 8 নেকি বা তাত আকৌ কৈছে যে মই ট্ৰাইবটো জাতিটো মই ধ্বংস কৰিলোঁ বুলি কৈছে তাত মই মাত্ৰ শ্ৰেণীটোহে ৰাখিছোঁ জাতি নাই আৰু এতিয়া তাৰমানে ট্ৰাইব নাই বুলি কৈছে ট্ৰাইব নাই মাত্ৰ ক্লাছহে আছে মাত্ৰ শ্ৰেণীটো কি হ'ব ব্ৰাহ্মণ কায়স্থ ক্ষত্ৰিয় বা কায়স্থ আৰু কি বোলে বৈশ্য আৰু শূদ্ৰ এতিয়া ব্ৰাহ্মণটো মানুহে মোক কয় তুমি আপুনিতো ইংটি কাঠাৰটো বামুণ বুলি মোক কয় আৰে কেনেকৈ মই বামুণ হ'ব মই আৰ্টিকল লিখি দিলোঁ নিউজ পেপাৰত কাৰ্বিসকলৰ মাজত বামুণ নাই আৰু হ'বলৈ দৰকাৰো নাই এইটো বুলি মই ক'লোঁ কাৰণ সেইটো বামুণটো এটা ট্ৰাইবহে এইটো কিতাপ আৰু সেই এটা আছে ক'ত আছে জানো নানিলোঁ আজি সেইটো নানিলোঁ সেইটো তাতে লিখা আছে ব্ৰাহ্মণ ট্ৰাইব বুলি আছে ব্ৰাহ্মণ জাতি বুলি আছে জাতি হয় জাতি বুলি ক'লে এইটো ফ্লেছ এণ্ড ব্লাডৰ কথা নহয় জানো সেইকাৰণে তেওঁ বেয়া কাম কৰিলেও ভাল কাম কৰিলেও নাকটো জোঙা হ'বই নহয় জানো আৰু বেয়া কাম কৰিলেও ভাল কাম কৰিলেও এইটোতো অলপমান প্লেইন হৈ যাব তলত নামিব নহয় জানো এইটো ওখ নহয় মংগোলিয়ানটো এইটো ওখ মইতো এইটো ওখ মোৰ নাক দীঘল হ'লেও এইটো জোঙা নহয় কাৰণ এইটো মই মংগোলিয়ান হয় এইটো ট্ৰাইব জাতিৰ কথা সেইকাৰণে ব্ৰাহ্মণসকলেও ফৰ এক্সাম্পল কি কয় সতীশ কি আছিলে শৰ্মা না সতীশ শৰ্মা তাৰ নিজৰ ৱাইফক তন্দুৰী ভাজা ঠাইত ডেলিকেচ তন্দুৰী ভাজা ঠাইত ভাজি দিলে নিজৰ ৱাইফক কংগ্ৰেছৰ ইউথ প্ৰেচিডেণ্ট কংগ্ৰেছ প্ৰেচিডেণ্ট কেপ্টেইন নহয় সতীশ শৰ্মা বেলেগ এইটো কংগ্ৰেছৰ ইউথ প্ৰেচিডেণ্ট 87ৰ কথা আচ্ছা আমি কিয় তেওঁৰ নাম ল'লোঁ লোৱা কাৰণটো হৈছে শৰ্মাটো না তেওঁ ইমান বেয়া কাম কৰিছে তো তেওঁ শৰ্মা হৈ থাকিল বামুণ হৈ থাকিল হয়নে নহয় হৈ থাকিল আৰু এতিয়া বামুণসকলে গাহৰিও খুব পুহিছে পোহাৰ লগে লগে তেওঁলোকে কিবা বেলেগ হৈ গ'ল নেকি তেওঁলোকৰ নাকো জোঙাহে হৈ থাকিল নহয় জানো সেইটো একেই কথা সেইকাৰণেতো জাতিৰ কথা সেইকাৰণে সেই জাতটো কিন্তু কৃষ্ণই এইটো নাইকিয়া কৰি দিলে বুলি কৈছে কৰি দিলোঁ আৰু এতিয়াতো মাত্ৰ কাষ্টহে হয় সেইকাৰণে 6 শিডিউলত এইটো যিবিলাকে হিন্দু হৈছে তেওঁলোকক 6 শিডিউল দিব নালাগে তেওঁলোকৰ জাতি নাই বুলি কয় তেওঁলোকৰ শূদ্ৰ এইটো বুলি কৈছে শূদ্ৰ হ'লে আমাৰ কাৰ্বি মানুহ বামুণ হৈ যাব পাৰিব নেকি লগে লগে মোৰ নাকটো জোঙা মই কৰি দিম নহ'ব এইটো কেতিয়াও নহ'ব আৰু মই শ্লোক যদি গাওঁ আৰু মোক পূজা কৰক আপুনি বুলি বামুণে মোক মাতি লৈ যাব নেকি কেতিয়াও লৈ নাযায় সেইটো আৰু কাৰ্বি মানুহ ক্ষত্ৰিয় হ'লেতো যুদ্ধ খুব জানিব লাগে কাৰ্বি মানুহ কিবা যুদ্ধ কৰিব পৰা বুৰঞ্জীত লিখা আছে নেকি কেতিয়াও হোৱা নাই আমাৰ মানুহ কেতিয়াও যুদ্ধ কৰা নাই আৰু তেতিয়াহ'লে বৈশ্য খুব
বিজনেছ কৰিব জানিব বেহা বেপাৰ খুব জানিব লাগে আমাৰ মানুহ বেহা বেপাৰ কৰিব জানে নেকি একেবাৰে নীল তাৰমানে আমাৰ বৈশ্যও নহয় বাকী কি থাকিল শূদ্ৰ বাকী আছে এইটো তল আৰু শূদ্ৰ হ'লে কি হ'ব কিতাপ আৰু ক'ত গ'ল সেইটা এইটো আছে এইটো মনুস্মৃতি এইটো বামুণসকলে ব্ৰহ্মৰ মুখৰ পৰা ওলাইছে ক্ষত্ৰিয়সকলে ব্ৰহ্মৰ বাহুৰ পৰা ওলাইছে আৰু বৈশ্যসকলে পেটৰ পৰা ওলাইছে আৰু আমাৰ শূদ্ৰসকলে ক'ৰ পৰা ওলায় একদম ভৰিৰ তলৰ পৰা এই তাৰ পৰা ওলাইছে এইটো বুলি ইয়াত লিখিছে নক্সাতে আছেতো এইটো আপোনালোকে ফটোটো লৈ যাব পাৰে সেইকাৰণে যদি তলত হয় তলত আৰু ভৰিৰ তলত থাকিলে আৰু তেওঁ ৰজা হ'ব পাৰিব নেকি কাৰ্বিসকলেতো নিজৰ ৰজা আছে খাচীটো নিজৰ ৰজা আছে মিজোটো নিজৰ ৰজা আছে নাগাটো নিজৰ ৰজা আছে সেইকাৰণে আমাৰ ৰজা থকা মানুহ ৰজা বুলি ক'লেতো আৰু তলত নহয় আৰু লগতে আমাৰ পূজাৰীও আছে আমাৰ কাথাৰ মানুহ পূজাৰী বৰ পূজাৰী হয় আমাৰ কাথাৰ বুলি ক'লে নহয় জানো কিন্তু ইংটি কাথাৰহে হয় কিন্তু আমাৰ ইয়াত অলপমান গণ্ডগোল আছে আপোনালোকে বে কাথাৰ বুলিও কয় সেইটো নহয় আচলতে ইংটি কাথাৰসকলে সেইটো আমাৰ নিজৰ আছে চব সেইকাৰণে 6 শিডিউলত কৈছে যিবিলাকে নিজৰ আছে নিজৰ ল আছে আইন আছে চব আছে সেইটো থাকিব লাগে বুলিয়ে আমাক এইটো 6 শিডিউলটো দিয়া হৈছে এইটো কথা আৰু মই আৰু বেছি নকওঁ কাৰণ এইটো সময় নাই মই ক'ব যাব লাগে আৰু 6 শিডিউল আৰু ইয়াত কৈছে দেই মই কি কৈ আছোঁ এইটো আৰ্টিকল 300 আৰ্টিকল 243M আৰ্টিকল 243M মত লিখা আছে যে এই পঞ্চায়তটো ট্ৰাইবেল এৰিয়া 6 শিডিউল এৰিয়া নাগালেণ্ড আৰু মিজোৰাম মেঘালয় এইটো কৰিব নোৱাৰে বুলি কৈছে নালাগে পঞ্চায়তটো নিজৰ তেওঁলোকৰ আছে বুলি কৈছে আৰু কৈছে এইটোতো কনষ্টিটিউশ্যনৰ পৰা কৈছে আৰু ইয়াত এইটো পঞ্চায়ত ল আসাম পঞ্চায়তী ৰাজ এক্ট ইয়াত একদম 1 নম্বৰ ছেকশ্যন 1 লিখা আছে ছেকশ্যন 1 লিখা আছে পঞ্চায়ত এক্ট ইয়াত it shall extend to the whole of Assam in the rural areas except the autonomous district under the 6th schedule বুলি কৈছে 6th schedule এৰিয়াত এইটো পঞ্চায়তটো দিব নালাগে কাৰণ তেওঁলোকৰ নিজৰ পঞ্চায়ত আছে পঞ্চায়ত লাগে নিজৰ পঞ্চায়ত এইটো বুলি ইয়াত লিখিছে সেইটোহে মই আৰু কিবা আৰু ক'বলৈতো বহুত থাকে তথাপি মই আৰু ইলেকশ্যন কথা অলপমান কৈ দিম এইটো পলিটিকেল চাইন্স মানুহে পলিটিক্স বুলি কৈ থাকে এটা আৰু আমাৰ খ্ৰীষ্টিয়ান মানুহকতো কয় খ্ৰীষ্টিয়ান মানুহটো পলিটিক্সত সোমাব নালাগে বুলি হয়নে নহয় আমাৰ খ্ৰীষ্টিয়ানসকলক কয় কিন্তু আপোনালোকে চাওক মোচেছটোতো পলিটিক্সহে কৰিছিল দেশ যদি বনাইছে 6 লাখ মানুহ যদি ইজিপ্তৰ পৰা কানানলৈ লৈ গৈছে যুদ্ধ কৰি আৰু ফেৰো এম্পেৰৰ সম্ৰাজ্যৰ লগত ডিবেট কৰিছিল সেইটো পলিটিক্স নহয়নে সেইকাৰণে পলিটিক্সত লিখা আছে পলিটিক্স মানে কি এইটো মাত্ৰ ইলেকশ্যনত নহয় জানো হুলস্থুল চিঞৰি হেনতেন হৈ পেলাই গাহৰি মাংস খাব মদ খাব এইটো হা বুলি ক'ব এইটো পলিটিক্স নহয় পলিটিক্সটো হৈছে মানুহ যেতিয়া মানুহৰ প্ৰব্লেমটো কি অসমীয়া আকৌ পাহৰি থাকিল সমস্যাটো সলিউশ্যন কৰি সমাধান কৰা এইটোহে পলিটিক্স বুলি কৈছে মানুহসকলৰ আমাৰ দেশৰ মানুহ মানে এজনৰ দুজনৰ কথা নহয় কিন্তু মানুহৰ ছ'চাইটিসকলৰ সমস্যাটো সমাধান কৰা এইটোহে পলিটিক্স বুলি কৈছে পলিটিক্সটো খুব বেয়া কথা নহয় খ্ৰীষ্টিয়ান মানুহবিলাকো পলিটিক্স কৰিব পাৰে আৰু ইলেকশ্যনটো কি কয় ইলেকশ্যনটো অলৰেডি ক'লোঁ টকা 100 টকা 500 টকা লৈ গাহৰি মাংস খোৱা এইবিলাকতো পলিটিক্স নহয় ইয়াত কৈছে ইলেকশ্যন মানে টু চিলেক্ট
আটাইতকৈ ভাল মানুহক বাছনি কৰা এইটোহে পলিটিক্স আৰু ইলেকশ্যন সময় এইটোহে ইলেকশ্যন সময় হ'লে চিন্তা কৰা সময় আৰু চিন্তা কৰি আলোচনা কৰি মানুহ আটাইতকৈ ভাল মানুহ বাছনি কৰা এইটোহে ইলেকশ্যন এইটো বুলি ইয়াত লিখিছে আৰু আমাৰ সেইটো যোৱাকালিও ক'লোঁ কিন্তু এতিয়াও আমি ক'ব পাৰোঁ আমাৰ মানুহ পপুলেশ্যনটো খুব কম হৈ আছে কেনেকৈ কম হৈছে চাৰ্লছ লায়েল কিতাপত লিখা আছে কাৰ্বি আৰ ওৱান অফ দ্য মষ্ট পপুলাছ নহয় জানো আটাইতকৈ পপুলেশ্যন ডাঙৰ বুলি কৈছে কাৰ্বিসকলে বুলি কৈছে এইটো যেতিয়া এইটো কৈছিল 1883 মানত 83 বা 1870 এনেকুৱা সময়তে এইটো কথাটো কৈছিল আটাইতকৈ পপুলেশ্যন এইটো কি জনসংখ্যাটো আটাইতকৈ বেছি বুলি কৈছে কাৰ্বিসকলে এতিয়া আটাইতকৈ কম কেনেকৈ হ'ল কি চব মৰি গ'ল নেকি কাৰ্বি চব মৰি গ'ল নেকি নে চব পলাই গ'ল নেকি ইয়াত কৈছিল যে এই কুলধৰ চলিহা আৰু ৰোহিণী কুমাৰ চৌধুৰীয়ে কৈছে এই ট্ৰাইবেল মানুহ বুলি কৈছে মাথা কাটি বুলি কৈছে এইটো মালা নিচে পিন্ধে এইবিলাকক আমি তেওঁলোকৰ লগত কেনেকৈ থাকিম বুলি ইয়াত লিখিছে দেই এই কনষ্টিটুৱেণ্ট এছেম্বলিত ডিবেট আৰু তেওঁলোকে ট্ৰাইবেল স্থান হৈ যাব কমিউনিষ্ট স্থান হ'ব চাইনিজ স্থান হ'ব বুলি পেলাই ইয়াত কৈছে সেইকাৰণে চাইনিজ লৈ আমি পলালোঁ নেকি বা কমিউনিষ্ট হৈ পেলাই কিবা হৈ গ'লোঁ নেকি আজিকালিতো কমিউনিষ্টটো ক'ত পায় বেংগলহে নহয় জানো বেংগলৰ ভিতৰত আৰু সেই আগৰতলাহে আৰু ত্ৰিপুৰা আৰু কেৰেলাহে নহয় জানো এইটোহে আমাৰ মানুহ নহয় ৱেষ্ট বেংগল চব বেংগলী মানুহ তেওঁলোকেহে কমিউনিষ্ট হয় আমিতো হোৱা নাই নহয় সেইকাৰণে আমাক সেইটো ব্লেম দিলে একো লাভ নাই এইটো মিছা কথা আমি ট্ৰাইবেল স্থানো নকৰোঁ আমি চাইনিজ স্থানো নকৰোঁ কমিউনিষ্ট স্থানো নকৰোঁ আমি নহয় জানো কৰাও নাই নকৰোঁ আৰু কৰিবলৈ দৰকাৰো নাই সেইটো সেইকাৰণে কিন্তু কেনেকৈ আমাৰ মানুহ সংখ্যাটো ইমান কম হৈ গ'ল জন্মটো খুব কম এইটো আজিকালি দিনৰ এইটো এই ফেমিলি প্লানিং বুলি পেলাই সৰু ফেমিলিটো বোলে ডাঙৰ কি বুলি কয় সুখীয়া ফেমিলি শান্তি ফেমিলি নে কিবা কয় কিন্তু মইতো সুখী পৰিয়াল না মইতো দেখিছোঁ যিমান বাচ্চা হয় সিমানে সুখী হয় আৰু কিন্তু হয় সঁচা কথা এইটো মিছা নহয় এইটো মই প্ৰচাৰ কৰিলোঁ এই ফঙাৰী তাতো মই কৈছিলোঁ মিটিঙত এই কথাটো 10 বছৰমান আগতে মই এই কথাটো কৈছিলোঁ আৰু মই কাৰ্বি আংলঙত কোৱা কাৰণে কৈছে যে এই কাঠাৰটো 2-3টা বিয়া কৰিব খোজে সেইকাৰণে তেওঁ কয় বোলে এনেকুৱা কৈছে হেমন্তই এইটো খুব ষ্ট্ৰিক কৰিছে যে বেছি ল'ৰা ছোৱালী হেৰি কৰিব নোৱাৰে তাৰ সি 4 নম্বৰ বাপেকৰ 5টা পোৱালি তেওঁ 5টা নেকি বাপেকৰ 5 নম্বৰ বাপেকে 5টা কৰিলে আমাক কৰিব নালাগে বুলি কয় কি জানি তেওঁলোকে বেছিকৈ আছে হ'ব পাৰে ক'ৰবাত হৈছে হ'ব পাৰে কোনোবাই নহয় জানো সেইকাৰণে আমি সেইটো কোৱা নাই আৰু এটা কথা 4টা বিয়া কৰি পেলাই 4টাও যদি বাচ্চা নাই তেতিয়াহ'লে কি লাভ আছে নহয় জানো বাচ্চাহে লাগে নহয় জানো সেইকাৰণে আৰু মই তেতিয়া ক'লোঁ মোৰ ফাদাৰো এজনে মোৰ মাও এজনেই কিন্তু আমি 9জন আছোঁ 9জন আছোঁ ভাই ককাই 9জন আপোনাৰ 8জন আৰু এতিয়া আমাৰ APHLC পৰা আমি এৱাৰ্ড দিম যিবিলাকে বাচ্চা বেছি আছে আমাৰ কাৰ্বিসকলৰ মাজত খাচীসকলে দিলে অলৰেডি এৱাৰ্ড দিয়ে তেওঁলোকে এনুৱেল এৱাৰ্ড দিয়া হয় মই মাত্ৰ 4টা মোৰ বাচ্চা সেইকাৰণে মই ভুল কৰিলোঁ ডাঙৰ ভুল এইটো যে কাৰেকশ্যন কৰিব শুধৰণি কৰিব নোৱাৰে এইটো এতিয়া নহয় জানো পলিটিক্স এইটো এটা পলিটিক্স এইটো আপোনালোকে হাঁহা কথা নহয় এইটো দেই এইটো সঁচা কথা সেইকাৰণে আমি নোৱাৰা কাৰণে মোৰ আটাইতকৈ সৰু ব্ৰাদাৰটো
কৰি আছে ভাৰতত ঠিক আছে কিন্তু সববিলাক এডুকেটেড সব এডুকেটেড ফাৰ্ষ্ট ডিভিজন সব 12টা এইটো বাৰটাও এডুকেটেড এনেকুৱা কৰিছোঁ আমি জনাথন ইয়াৰ ভাইটো তাৰ 12টাও এডুকেটেড কিন্তু আমাৰ যিবিলাকে এডুকেটেড নহয় আমাৰ বেছি কৰা নাই আমি বেছিকৈ এডুকেটেড কৰিব পৰা নাই অৱশ্যে মোৰ ল'ৰা ছোৱালীবিলাক এডুকেটেডে হয় মাত্ৰ এডুকেটেড মোৰ কাৰণে হয় এইটো মাত্ৰ বাকীখিনি ইমান এডুকেটেড হ'ব পৰা নাই কিন্তু আপোনালোকে ভুল নুবুজিব যেতিয়া বাচ্চা বেছি হয় তেতিয়াহ'লে সুখী বেছি হয় আৰু ল'ৰা ছোৱালী বেছিকৈ পঢ়িব পাৰে সঁচা এইটো আৰু কেৰেক্টাৰো বেছি ভাল হয় কি কয় চৰিত্ৰও বেছি ভাল হয় কাৰণ তেওঁ প্ৰথমৰ পৰা ভাবে যে এইটো মোৰ ব্ৰাদাৰ আছে সেইটো মই চাব লাগিব নহয় এইটো বুলি সেইটো জ্ঞানটো ডেভেলপ কৰে সৰু কালৰ সৰু সময়ৰ পৰা সেইটো সেইকাৰণে কাৰ্বিসকলৰ এতিয়া আমাৰ ল'ব লাগে এটা ডাঙৰ প্ৰগ্ৰাম যে বাচ্চাটো বঢ়াব লাগে আৰু এটাটো কিয় হৈছে আপোনালোকে যদি কিতাপ মোৰ আৰু সেইটো বেলেগ কিতাপ আছে বেলেগ ঠাইত আছে ওলাবলৈ দিগদাৰ হৈছে এতিয়া সময় নাই কিতাপ আছে কিতাপত লিখিছে আমি 1521 চনৰ মানৰ পৰা শংকৰদেৱ আৰু মাধৱ কন্দলীসকলে আমাক বহুত কনভাৰ্ট কৰিলে ধৰ্মান্তকৰণ বুলি কয় নেকি ধৰ্মান্তকৰণ বেছিকৈ কৰিলে আমাক কৰি পেলাই অসমীয়া সমাজ বনালে আগৰ দিনত অসমীয়া নাছিল অসমীয়া বুলি নাছিল 500 বছৰ আগত অসমীয়া নাই তেতিয়া আহোমসকলে আহিলে তেওঁলোকে এইটো পিটনি এৰিয়া দেখি পেলাই আসাম বুলি ক'লে সেইটো কাগজ মোৰ লগত আছে আকৌ আহোমসকলে লিখিছে এইটো আসাম বুলি কৈছে যে আসাম বুলি কৈ পেলাই যেতিয়া ব্ৰিটিছসকলে আহিলে আৰু ব্ৰিটিছসকলে অহাটো মাত্ৰ এই কি কয় 1800 বুলি নহয় তাৰ আগৰ পৰা আহিছে তেওঁলোকে কি বিজনেছ কিবা কিবিটো কৰিলে আৰু লিখিছে সেই তেতিয়াতো আসাম বুলি পেলাই বেলেগ দেশ আছিলে হয় কিন্তু ৱেষ্ট বেংগলৰ লগত বহুত যোগাযোগ আছিল সেইকাৰণে তেওঁলোকে আসামৰ পৰা লিখকসকলক উত্তৰ প্ৰদেশৰ পৰা ওড়িশাৰ পৰা বেংগলৰ পৰাহে বেছিকৈ আনিছিলে ব্ৰিটিছসকলে সেইকাৰণে আমাৰ বাইবেল যিজন ট্ৰান্সলেট কৰিছে সেইটো শৰ্মাহে নহয় জানো ব্ৰাহ্মীণ মানুহে খ্ৰীষ্টিয়ান মানুহ নহয় তেওঁ আত্মাৰাম শৰ্মা তেওঁ ট্ৰান্সলেট কৰে সেইটো নিচিনা লিখিবলৈ কি কয় ক্লাৰ্ক নিচিনা অফিচ এছিষ্টেণ্ট নিচিনা ব্ৰিটিছসকলে আনিলে সেই লিখোঁতে আসামৰ পৰা আসাম কৰি থৈ দিলে আসামৰ পৰা আসামিজ সেইকাৰণে আসামিজটো জেনেৰেলি যিবিলাকে বেংগলৰ পৰা বিহাৰৰ পৰা ইউ পি পৰা ওড়িশাৰ পৰা অহাবিলাকে আসামিজ হয় অসমীয়াটো আমাৰ মানুহ যিটো কাৰ্বি খাচী নাগা মিচিং দেউৰীৰ পৰাও ঠিক নাই দেউৰী আৰু লালুং ৰাভাসকলৰ পৰা কনভাৰ্ট কৰি পেলাই অসমীয়া কৰি থৈ দিলে অসমীয়া প্ৰথমতে অসমীয়া বুলি কোৱা নাই কোষ কৰা বুলি কৈছে কোষ বুলি নকয় কোষ এইটো সংস্কৃত ভাষা অসমীয়াটো কোষ বুলি কয় ক ওকাৰ তেলবিয়া হ'বলা কোষ তাৰমানে চাফা কৰা পৰিষ্কাৰ কৰা আমাক পৰিষ্কাৰ কৰা কামটো কৰিলে কাৰ্বিসকলক কিয় পৰিষ্কাৰ কৰিছে আমিতো অসুৰ হয় তেওঁলোকৰ মতে অসুৰ হয় আৰু সেইটোতো তেওঁলোকক বেয়া পাবলৈ কথা নাই দেই বামুণসকলক বা আৰ্যসকলক বেয়া পাবলৈ কথা নাই কাৰণ তেওঁলোকো নিজৰ জাতিটোকে পৃথিৱীত চব একেই চব নিজৰ জাতিটোকে আটাইতকৈ পৰিষ্কাৰ আটাইতকৈ ভাল আটাইতকৈ চব কি কয় ওখ বুলি তেওঁলোকে নিজকে ভাবে স্বৰ্গৰ পৰা অহা বুলি নিজকে চবেই ভাবে আমাৰ কাৰ্বিও আমি কওঁ আমাৰ হিষ্ট্ৰী মতে আমি হেমফু মুকৰাং ৰাচিন যা একেবাৰে স্বৰ্গৰ পৰা নামি আহিছিল এইটো কাৰ্বি মানুহ এইটো বুলি কৈছে একদম ওখ আমি একদম পবিত্ৰ আমি এইটো বুলি আমিও কওঁ
সেইটো নিচিনা আমাৰ ব্ৰাহ্মণসকলেও ভাবিলে যে তেওঁলোকে আটাইতকৈ সেইকাৰণে তেওঁলোকে নিজকে দেৱ দেৱী বুলি কয় আমিও কাৰ্বিসকলতো দেই আৰু নামাতুম হ বুলি কয় আৰু নামাতুম মানে অল ভগৱানসকল বুলি কয় আমাৰ নিজকে আমি ভগৱান বুলি আমি মাতোঁ সব জাতি তেনেকুৱা হয় পৃথিৱী সব গ'লেও তেনেকুৱাই হ'ব সেইটো এতিয়া সেইকাৰণে আমাক কোষ কৰিছে কোষ কৰি পেলাই কোষ কৰাৰ পাছত আমাৰ বেলেগ কৰি ৰাখে কাৰ্বিসকলৰ লগত থাকিব নিদিয়ে এইটো কাপোৰ কানি চব সলাই এইটো যে দীঘল বগা যে পিন্ধে এইটো আৰু এইটো চুলি দীঘল কৰিব আৰু কৰিব নহয় এইটো কৰিব নহয় এইটোহে কাৰবাৰ তেতিয়া আমাক কোষ পৰাহে কোচ হৈছে কোষ পৰাহে কোচ হৈছে এইটো কিতাপত লিখিছে কোচ বুলি কে অ' ডবল এছ কোচ আৰু সেই কোচৰ পৰা তাৰ পাছত 100-200 বছৰ পাছত বা 50 বছৰ পাছত তাৰ ল'ৰা ছোৱালী জন্ম হৈছে তেওঁলোককতো আকৌ চাফা কৰিবলৈ নাই সেইকাৰণে তেওঁলোকৰ সেই কোষসকলৰ লাইনৰ পৰা অহা মানুহ বুলি সেইকাৰণে কছাৰী এইটো সেইকাৰণে বড়ো কছাৰী বুলিও আছে লালুং কছাৰী বুলিও আছে মিকিৰ কছাৰী বুলিও আছে নাগা কছাৰী বুলিও আছে চব কছাৰী তাৰমানে সেই কোষসকলৰ যিবিলাকক পবিত্ৰ কৰা হ'ল সেইটো লাইনৰ মানুহ সেইটোৰ শাৰী এইটো বুলি সেইকাৰণে কছাৰী বুলি ক'লে যে চব বড়ো হয় সেইটো নহয় বা কছাৰী বুলি ক'লে চব কাৰ্বি হয় সেইটো নহয় এইটো তাত বহুত মানুহ আছে খাচীও আছে আমাৰ ইয়াত সোণাপুৰ এৰিয়াটো খাচী মানুহ বহুত আছে আৰু বেছিভাগে আমাক বৰা উপাধিটো লিখিবলৈ দিয়ে বৰা আৰু মেধি দাস ডেকা এইবিলাক বেছিকৈ দিয়ে কাকতি বুলিও আছে আৰু হাজৰিকা শইকীয়া এইবিলাক আছিল মোৰ দেউতাক আচ্ছা কেনেকৈ কোষ কৰা ছিষ্টেমটো আটাইতকৈ লেতেৰা গোবৰ এইটো মাথাৰ ওপৰত থৈ দিয়ে আমাৰ ব্ৰাহ্মণসকলে আমাৰ পূজাৰীয়ে ব্ৰাহ্মণ হয়নে নহয় ক'ব নোৱাৰোঁ কিন্তু পূজাৰীয়ে থৈ দিয়ে আৰু সেই পূজাৰী ভৰিটো ধুৱে সেই ধোৱা পানীটো খাবলৈ দিয়ে সেই যিজনক পবিত্ৰ কৰাইছে আৰু এইটো কৰিলে এইটো তোমাৰ পবিত্ৰ হ'ল বুলি কয় চাফা হ'ল আৰে মাথাত গোবৰ আছে আৰু কেনেকৈ পবিত্ৰ হ'ব এইটো বেছিকৈ লেতেৰা হৈছে নহয় জানো কিন্তু নিজকে পবিত্ৰ হৈছে বুলি আহিলে মোৰ দেউতাক এনেকৈ কৰিলে 1921ত এই মেলেং গাঁৱত কৰিলে সেই একে ছিষ্টেম কৰিলে আৰু মোৰ দেউতাটো বৰ পূজাৰীৰ ল'ৰা সেইকাৰণে ভাবিছে মই এইটো কৰিলে অলপমান ওখ হ'ব বুলি আকৌ ওখ জাপ মাৰিব পাৰিম বুলি ভাবিলে সেইটো তেতিয়া কি কৰিলে তেওঁ নিজেই মানে সদায়তো তেওঁ বৰ পূজাৰী হয় সেইকাৰণে এইটো পূজা কৰাটো তেওঁ উস্তাদ সেইকাৰণে তেওঁ সেই গোহাঁই ঘৰলৈ গৈ